আজি এই মানুহজন ঘৰলৈ দিম আজি হেকাত ঠিক আছে আও আজি ইমান দেৰি কৰিছে এতিয়ালৈকে আহি পোৱাহিয়ে নাই দেখিছেনে বাৰু আহিছে যেন পাওঁ দেই কমলা আজিচোন তুমি একেবাৰে মোলৈ ৰৈ আছা যেন পাওঁ ৰৈ আছা বুলি ক'বলৈ আহিছে যে আপুনি যে প্ৰত্যেকটো কথা পাহৰি কি ঘটনা ঘটাই থৈ আহিলে সেইটো পাহৰি থাকিলে নেকি আপুনি মইনো কি কাম কৰিলো কমলা কেলে আমি দুইজন বজাৰলৈ যে একেলগতে ওলাই গৈছিলোঁ আপুনি যে মোক এৰি থৈ আহিলে মই মানুহজনী আগে আহি পালোহি আপুনি যে এতিয়াহে আহি পাইছেহি আপুনি বাৰু এনেকুৱা মানুহ হ'ব লাগেনে কওকচোন মোক সেই ওচৰৰ দোকানখনৰ পৰা আহোঁগৈ বুলি বাইকখন লৈ গুচি গ'ল মই মানুহজনী ৰৈ আছোঁ আহিব 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 আহিবকৈ নাই আৰু আহিও পাইছেহি ঘৰ এতিয়াহে ইমান সময় ক'ত মৰি আছিলে হে মই পাহৰিয়ে গ'লো কমলা মই সেই দোকানখনলৈ ওলাই যাওঁতে কি হ'ল সদায় এনেকে অকলে গৈ ঘূৰি অহা যে তুমি যে বজাৰতে তোমাক এৰি থৈ আহিলো বুলি মই পাহৰিয়ে থাকিলো নহয় এতিয়া তুমি কলতহে মনত পৰিছে আৰু মই ওচৰৰ দোকানৰ পৰা ঘূৰি আহিছিলো আহোঁতে কি হ'ল এই মনেশ্বৰ হেৰি কি বুলি কয় মাষ্টৰক লগ পালো তেওঁৰ লগত কথা ফেলফেলাই থাকোঁতে তেওঁ আকৌ কথা পাতিবলৈ পালে মোক এৰিয়ে নিদিয়ে নহয় এই কথা পাতি এতিয়াহে হৈছে তুমি যে ৰৈ আছিলা মই পাহৰিয়ে থাকিলো নহয় চোৱাচোন বাৰু মই বাৰু মানুহজনে জানি শুনি তেনেকুৱা কৰিম নে তুমিয়ে কোৱাচোন বাৰু হয় দিয়ক আপোনাৰ প্ৰত্যেকটো কামতে খালি পাহৰা অভ্যাসটো এৰক আৰু দেই মই হ'লে এই পাহৰা অভ্যাসটোৰ পৰা বৰ একেবাৰে আমনিহে পাইছোঁ এদিন আকৌ চাহ খালে সুধিব চাহ খালো নে ভাত খালো নে প্ৰত্যেকটো কথাই পাহৰে মই মানুহজনে কিমান মনত ৰাখিম এজনে পাহৰি থাকিব মই মনত ৰাখি থাকিব লাগিব হ'ব দিয়া কমলা খং নকৰিবা আজিৰ পৰা বাৰু মনত ৰাখিবলৈ চেষ্টা কৰিম বাৰু হ'ব এই কথাটোকে শুনি শুনি মোৰ বিয়াৰ আজি 14টা বছৰ পাৰ হৈ গ'লগৈ আৰু আপুনি নোৱাৰে আৰু মনত ৰাখিবলৈ খালি পাহৰিবহে পায় তুমি বুজিবলৈ চেষ্টা কৰাচোন কমলা মোৰ একেবাৰে পাহৰি থকা বেমাৰটোৰ পৰা মই নিজেও আমনিহে পাইছোঁ আৰু হ'ব আৰু কমলা খং নকৰিবা যোৱা এতিয়া মই কাপোৰ কানিকেইটা সলাই লওঁ তুমি মোলৈ চাহ অকণমান দিয়া নাই নহ'ব এনেকৈ প্ৰথমতে আপুনি কওক আজি বাজি একো কথাই নাপাহোঁ বুলি হ'ব দিয়া আজিৰ পৰা মই একো কথাই নাপাহৰোঁ বাৰু লিখি ল'ম পাৰিলে হেৰি নহয় কমলা মই বাৰু যাওঁতে ভাত খাই গৈছিলোঁ নে কি ক'লে আপুনি আকৌ পাহৰিবলৈ হ'লে নেকি আপোনাৰ নহয়ও মই তোমাক এনে ধেমালিহে কৰিছোঁ যোৱা এতিয়া সঁচাকৈ দেই এই মানুহজনে একদম পাহৰা অভ্যাসটোৰ পৰা মোৰ যে একেবাৰে কৈছোঁ না আমনিহে লাগে আৰু কেতিয়াবা যে এনেকুৱা খং উঠে নহয় একেবাৰে মোৰটো মানে ভমাই যায় আৰু সোনকালে কি বুলি কয় ডক্টৰৰ ওচৰৰ পৰাহে গৈ আৰু এই পাহৰা বেমাৰটোৰ কাৰণে কিবা এটা ঔষধ আনিবগৈ লাগিব নহ'লে আকৌ কোনোবা দিনা বোলে মোকো পাহৰি যাব বোলে তুমিনো বোলে কোন বোলে ডক্টৰৰ ওচৰলৈ যোৱাৰ আগতে আৰু এটা কাম কৰিব লাগিব কি ফেমিলি ফটো একপিহে মাৰি ৰাখিব লাগিব আৰু দেই কি হৈ যায় কি একদম মানে ঠিকনা নাই মানে মানুহজনৰ লগত ইমান পাহৰে কথা মানে এদিন আকৌ চাহ খাই যে মুখখনকে মেলিবলৈ পাহৰিলে উঠটো পৰিলতহে বোলে চাহ খাইছিলোঁ এনেকুৱা মানুহ বাৰু থাকেনে কওকচোন আপোনালোকে কওক সঁচাকৈ দেই মোৰ মানে বৰ মানে চিন্তাৰ বিষয় হৈ পৰিছে আৰু কি যে কৰোঁ মানে এই মানুহজনক কেতিয়াবা ময়ো দুই এটা কথা পাহৰোঁ সেই বুলি আৰু এনেকৈ আৰু বোলে ভাত খালোঁ নে চাহ খালোঁ নে ক'ৰবালৈ গৈ বাৰু মানুহজনীকে থৈ ইমাননো বাৰু মানুহে পাহৰেনে নাই মই কাইলৈ গৈ এইখিনি সমস্যাটো সমাধান কৰিবই লাগিব নহ'লে কোনদিনা কি হৈ যায় একো ঠিক নাইকিয়া হৈ আছে আৰু দেই আৰু ৰিক্স ল'ব নোৱাৰি আৰু এনেই মোৰতো মানে আজিকালি কাম নকৰাই হৈছে হে ভগৱান তুমি ৰক্ষা কৰিবা আৰু দেই ইমান পাহৰে মানুহজনে মানে কৃষ্ণ প্ৰভু বাকীখিনি আৰু তুমিহে জানা আৰু দেই বচাই ৰাখিবা আৰু